क'क्राझार पुलिस स्टेशनाव मोनसे गोनांथार बिसय लानानै फैदों। जोङो मैयाहायसो खेल मोनदों, मैया दाख्लैहायसो जोंनि देबरगाव 14 नं देबरगाव मोनसे फेसबुक एकाउन्ट खुलिनानै जायफोरा माने जोंनि पार्टिनि बिरुद्धियै गोबांथार गावनि गाज्रि बाथ्राफोर फोसावबाय थादों, पस्ट खालामबाय थादों, बेखौ जों मैयाहायसो मिथिदों। बेनि थाखायनो जोङो दिनैहाय गोख्रों एक्सन लादों। बेनि थाखाय जाय बिथाङा बे पेजखौ खुलिदों बेनि एगेन्स्टै जोङो दिनैहाय क'क्राझार पुलिस स्टेशनाव जोङो मोनसे FIR गथायफैनाय जाहैबाय आरो जोङो OC सारजों मोजाङैनो सावरायनाय जाहैबाय। जाय बिथाङा जोंनि 14 नं देबरगाव इउनाइटेड पिपल्स पार्टी बे फेक एकाउन्टखौ लानानै जायफोरा सालायबाय थादों बिथांनि सायाव गोख्रों एक्सन लानो थाखाय बिथांमोना दिनैहाय नोजोर होसिगोन होननानै बिथांमोना मिथिदों। दा खोथाया जाहैबाय जोंनि रायजो राजाफ्रा बेखौ सांग्रां जानाया मोजां। दिनैहाय जे 14 नं देबरगाव मोनसे फेसबुक पेज सालायबाय थादों, बे पेजआ जोंनि नङा, जोंनि UPPL दोलोनि नङा। बे जोङो दिनैहाय मिथिनो मोन्दों जोंनि बिर'धि दल BPF पार्टिनि माखासे IT सेलनि सोद्रोमाफ्रा बेखौ खुलिनानै फोसावबाय थादों। जोंनि पार्टिनि गोबां गाज्रि खोथाफोर, जोंनि पार्टिनि बिरुद्धै गोबां गाज्रि खोथाफोर फोसावदों आरो जोंनि मानगोनां चिफ सारनि एगेन्स्टै बायदिसिना खोथा गाज्रि फोसावदों। बेफोरखौ जोङो दिनैहाय जोङो गोख्रों रावजों सोंखारिदों जाहाथे बिथाङा बेफोरबायदि गाज्रि खामानिफ्राय, समाज बिरुद्धि खामानिफ्राय जाहाथे जानगाराव थायो, बेखौ आं बिथांनिसिम खावलायहरदों। आरो जों बिथांनि सायाव दिनैनिफ्रायनो जोङो बिथाङा मा मोनहैनांगौ मोनहैगोन। जोङो आयेननि गेजेरजों जोङो बिथांखौ साजा होनायनि थाखाय जोङो बिनि बेबस्थाखौ जों खालामबाय थानाय जागोन। আজি থানালৈ আহিলে ইয়াত আমি আজি এখন FIR দিবলৈ কাৰণে আহিছোঁ। যিহেতু আমি যোৱাকালিহে গম পালোঁ যে আমাৰ দেবৰগাঁও সমষ্টিত আণ্ডাৰৰ এটা 14 নং দেবৰগাঁও এটা ফেক মানে তেনেকুৱা মানে ফেচবুক তেনেকুৱা মানে যোৱা 27 জুনৰ পৰা চলাই আছে। কিন্তু আমি এইটো কোনো পধ্যে আমাৰ নহয়, আমি এইটো ভেৰিফিকেশ্যন কৰা হৈ গ'ল। আৰু এতিয়া আমি দেখি পাইছোঁ ইয়াত মানে BPFৰ মানুহবিলাকে BPFৰ যিটো IT চেল, সেই IT চেলবিলাকে ভুৱা মানে 14 নং দেবৰগাঁও তেনেকুৱা মানে এটা ফেচবুক খুলি বিভিন্ন ধৰণৰ আমাৰ চিফ ছাৰ আৰু বিভিন্ন আমাৰ পাৰ্টিবিলাকৰ ৱাৰ্কাৰবিলাকৰ আমাৰ কাম কাজ, চৰকাৰৰ যিবিলাক কাম কাজ কৰাবিলাকৰ তেখেতসকলে বিভিন্ন ধৰণৰ ট্ৰলবিলাক কৰি আছে। আৰু আমাৰ মানুহবিলাকে মানে ভুল ধাৰণা কৰি আছে যে 14 নং দেবৰগাঁও সমষ্টিৰ পৰা বিভিন্ন ধৰণৰ মানে চৰকাৰৰ কাম কাজ আৰু যিকোনো চিফ ছাৰৰ বিভিন্ন ফটো ভাইৰেল কৰাৰ পিছত আমাৰ মানুহবিলাকে ভাবি আছে যে পাৰ্টিৰ মানুহবিলাকে যে যিটো মানে পাৰ্টিৰ যিটো পেছত দিয়া হৈছে, গতিকে সেইবোৰ মানুহবিলাকে ৰং বুজিছিলে। কিন্তু আমি সেই বস্তুটো যোৱাকালি ডিচিশ্যন লৈ আলোচনা কৰা মাধ্যমত আজি আমি এখন আমাৰ কোকৰাঝাৰ থানাত আমি সদৰ থানাত মানে এটা FIR দিয়া হৈ গ'ল। আৰু অতি সোনকালে যিজন মানুহে এই মানে 14 নং দেবৰগাঁও যি এটা ফেচবুক মানে পেজ চলাই আছে, সেই মানুহজনক অতি সোনকালে আমাৰ কোকৰাঝাৰ থানাৰ যিটো OC, মই তেখেতক অনুৰোধ কৰিছোঁ যাতে ইমিডিয়েটলি সেই মানুহজনক ওলাব লাগে আৰু তেখেতক মানে ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে। আমি এইটো দাবী কৰিছোঁ পাৰ্টি হয়। আৰু দেবৰগাঁও সমষ্টিৰ পৰা আমাৰ এটাই আমি পেজ চলাওঁ যে 10 নং দেবৰগাঁও বুলি এটা আমাৰ আছে, আৰু লগতে আমাৰ দেবৰগাঁও ব্লক আমি 2টা পেজ তেনেকৈ চলোৱা হয়। গতিকে এই 14 নং যিটো দেবৰগাঁও যিটো লিখা আছে, এইটোতো অলৰেডি মানে একদম মিছা। কোনো তেনেকুৱা 14 বুলি তেনেকৈ ক'লে আমিতো চিৰাং দুৱাৰটোহে জনা যায়, চবে আপোনালোকে নিশ্চয় চবে গম পায়। তো গতিকে আমি সেইটোকে আপিল কৰিছোঁ যে যি মানুহবিলাকে আজি বিভিন্ন ধৰণৰ আমাৰ চৰকাৰে যিবিলাক ভাল ধৰণৰ কাম কাজবিলাক কৰি আছে, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন ধৰণৰ আমাৰ কাম কাজ মানে BTR অঞ্চলত চলি আছে। এইবোৰ মানে কেনেকৈ ট্ৰল কৰিব পাৰে, কেনেকৈ এই মানে তলত লৈ যাব পাৰে, বিভিন্ন ধৰণত মানে আমাৰ BPFৰ যিবিলাক মানে ৰাজনীতিৰ বিগৰ মানুহবিলাকে, IT চেলৰ মানুহবিলাকে বিভিন্ন ধৰণৰ ৰং মেছেজটো দি আছে। গতিকে মই এইটোকে এলাৰ্ট কৰিব বিচাৰিছোঁ যে আমাৰ মানুহে সদায় এলাৰ্ট হওক, কিয়নো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া খুব ধৰণৰ মানে কাম কৰি আছে, ভাল ধৰণৰ কাম কৰি আছে। আৰু সদায় আমি সেইটো বিচাৰোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া 15-20 বছৰলৈকে তেখেতে সদায় BTR অঞ্চলত মানে CM হৈ থাকক। আৰু তেখেতে যেতিয়ালৈকে CM হৈ থাকিব তেতিয়ালৈকে আমাৰ কোকৰাঝাৰ বা আমাৰ BTR 4টা জিলাত সদায় শান্তি হৈ থাকিব আৰু ডেভেলপমেণ্ট আপোনালোকে দেখিব। নিশ্চয় আপোনালোকে দেখিছে যে এতিয়া আমাৰ দুৰাণ খাবৰ কাৰণে বিভিন্ন ধৰণৰ আমাৰ BTR অঞ্চলত যিমান অফিচিয়েলি হওক, আমাৰ যিমান পাৰ্টি ৱাৰ্কাৰবিলাকক চবে মানে এংগেজত কাম কৰি আছে। এনেকুৱা মুহূৰ্ত সময়ত যে যোৱাকালি পৰহি আমাৰ এটা প্ৰগ্ৰাম হৈছিলে, য'ত আমাৰ
শিৱ মহোদয়ে যিটো মানে ব্লাড ডোনেশ্যন দিয়া হৈছিলে সেইটোক লৈ তেখেতসকলে মানে আমাৰ যিটো মানে আমাৰ ফেচ খুলি পেলাই তেখেতসকলে আমাৰ শিৱ ছাৰক মানে ৰেপ মানে তেনেকুৱা এটা মানে পষ্ট তেখেতসকলে মানে আপলোড কৰা হৈছে আৰু আমি দেখিছোঁ তাত মানে বিভিন্ন ধৰণৰ যোৱা তেখেতসকলে 27 জুনৰ পৰা লৈ আজিলৈকে মানে যোৱাকালিলৈকে তেখেতসকলে বিভিন্ন ধৰণৰ তেখেতসকলে আমাৰ UPPL দলৰ মানে কিছুমান মানে গোটেই লগো চগো লয় যিটো আমাৰ যিমান আমাৰ কিবা আছে এইটো লৈ পেলাই তেখেতসকলে ৰং এটা মানে ফেচবুক খুলি পেলাই চলাই আছিলে আৰু সেইটো আমি তদন্ত কৰিবৰ কাৰণে আমি আমাৰ অচিত মহোদয়ক আমি অনুৰোধ কৰা হৈছে আৰু অলৰেডি এতিয়া আমি FIR এখন দিয়া হৈছে ইমিডিয়েটলি একশ্যন হ'ব বুলি আমি আশা কৰিছোঁ পাৰ্টি হয় আৰু আমি ভাবিছোঁ যে এনেকুৱা মানুহবিলাকে যাতে ছাইডত হ'ব লাগে বেলেগ বেলেগ মানে যদি ইমান হিমত যদি আছে তেখেতসকলে নিজৰ ID দি খুলি পেলাই তেখেতসকলে পষ্ট কৰক কিন্তু বেলেগ ID লৈ পেলাই বেলেগ ৰং মানে মেছেজ লৈ পেলাই তেনেকুৱা যদি কৰি থাকিলে আমাৰ সমাজখন খুব বেয়াত পৰি যাব গতিকে মই সেইটো অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ মানুহবিলাকে সদায় এলাৰ্ট থকাটো ভাল আৰু আপোনালোকে এইটো চাব আজিৰ পৰা যে 14 নং যিটো দেবৰগাঁও যিটো ফেচ আছে এই ফেচটো আমাৰ নহয় ট'টেলি আপোনালোকক আমি আজিৰ আমি আপোনালোকৰ মিলিটাৰী ইণ্ডিয়াৰ থ্ৰুদি আমি জনাব বিচাৰিছোঁ সেই বস্তুটো ট'টেলি আমাৰ নহয় আমি আশা কৰিছোঁ যে আপোনালোকে আজিৰ পৰা এই বস্তুটো কোনো নাচায় আৰু সেই মানুহজনে যোনে চলাইছে এই সাজা পাব লাগে আৰু শাস্তি পাব লাগে আমি এইটো অনুৰোধ কৰিছোঁ পাৰ্টি হয় सोलोंथाइ बोसोर 2023-24नि थाखाय फरायसाफोरनो गोदानै मुं थिसननाय लानानै फैदों क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स कलेजआ क'क्राझार सहरजों नांजाबनाय हाब्रुबारियाव थानाय बिटिआरनि गंसेल' डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजआव दायो फरायसाफोरनि गोदानै मुं थिसननाया अनलाइननि गेजेरजों सोलिगासिनो फरायसाफोरा क'क्राझार मिउजिक एन्ड फाइन आर्ट्स.in वेबसाइटआव थांनानै मुंखौ थिसननो हागोन 12 थाखो उद्रिसारनाय फरायसाफोरा बेचलर अफ फाइन आर्ट्स बेचलर अफ मिउजिक आयदानि थाखाय मुं थिसननो हागोन बे सरकारि कलेजाव मोजां सोलोंथाइजों लोगोसेयैनो हौवासा हिन्जावसाफोरनि थाखाय आलादा आलादायै हस्टेलनि खाबुबो दं गोसो गोनां फरायसाफोरा क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजाव गोदानै मुं थिसननोब्ला नैबे मबाइल नम्बर 9085292451 आरो 93654912557 आव थोंजों सोलाद लानो हागोन